দিনৰ পিছত কৰোণাৰ পিছত আজি ইমান দূৰত ফুৰিব আহিছোঁ আমি। তাই বহুত দিনৰ পৰা মাতি আছিলে সেইকাৰণে। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ চেনেল মাইনাছ ব্লগলৈ আপোনালোক সকলোকে। আৰু মোৰ মাতটোতো জানেই এনেকুৱাই হৈ আছে বহুত দিনৰ পৰা। আৰু আপোনালোকে মোক দেখা পাই ভাবিছে চাগে মই ক'ৰবাত যাব ওলাইছোঁ। হয়, মই যাব ওলাইছোঁ। বহুত দিনৰ পৰা মাতি আছিলে এজনী পেহী ছোৱালীয়ে, তাইৰ ঘৰলৈ যাম। আৰু লগত এজনী বা যাব মোৰ, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। গৈ আছোঁ এতিয়া কৰোণাক মাৰি। আমি আজি দূৰত ফুৰিব আহিছোঁ। দেখাই দিছোঁ আপোনালোকক মোৰ বা। আৰু আমি যাই আছোঁ আৰু এজনী বাৰ ঘৰত। বা ক আমি মাহীৰ ছোৱালী এজনী থাকে ইয়াতে, বিয়া হৈছে, তালৈ যাই আছোঁ। বহুত দিনৰ পিছত পিছত এয়া লৈ আহিছোঁ মিঠাই আৰু কিবা কিবি। সৰু পোৱালি এটা আছে সিহঁতৰ, তো যাই লওঁ আমি, দেখুৱাই থাকিম। গাড়ীৰ পৰা নামি অকণমান খোজকাঢ়িব লাগে ইহঁতৰ ঘৰত, তো আমি খোজকাঢ়ি যাই আছোঁ। চুলিখিনি ধুই আহিছিলোঁ, শুকুৱাই নাই কাৰণে মেলিয়ে দিলোঁ অলপমান শুকাবৰ কাৰণে। আহি পালোঁ। আহি পাই ডাইৰেক্ট তাইৰ ৰুমত আহি বহি গৈছোঁ। ইমান গৰম, ড্ৰয়িং ৰুমত বহি নাথাকিলোঁ আমি দুটাই। আহি পাই ইয়াতে সোমাই দিলোঁ আৰু এতিয়া বহিছোঁ। তাই পানী আনিব গৈছে, দেখাম তাইকো আপোনালোকক। মোৰ মাতটোৰ কাৰণেতো মোৰ ভিডিঅ' কৰিব একদমেই ইচ্ছা নাযায়, তথাপিও ট্ৰাই কৰিছোঁ। আপোনালোকে চাই থাকিব। আহিলে পানী লৈ আমাৰ বাইদেউ, পানী দিব আমাক বাইদেৱে, আমি পানী খাম। গৰম পানী আনিব দিছিলোঁ, কিবা আনিছে নাজানো আৰু মোৰ মাতটো এনেই নাই। এয়া টিকলি, টিকলি নাম কোৱা, ভালকে কোৱা। আৰু তুমি কি পঢ়ি আছা? কি পঢ়ি আছা? ABCD তাই ABCD পঢ়ি আছে। এইটো বাৰ ছোৱালী। লকডাউনৰ কাৰণে তাই স্কুলত দিছিলে, কিন্তু স্কুলত যোৱাই হোৱা নাই। সেইকাৰণে তাই ঘৰতে ABCD পঢ়ি আছে বোলে। তাই আমাক খাব দিছে এতিয়া জলপান। এয়া বৰা চাউল, লগতে গাখীৰো দিছে, চেনিও দিছে। এতিয়া আমি খাই লওঁ আমি। তাই পূৰা শুই শুইয়ে লৈছে খাবলৈ, ময়ো খাই লওঁ। লগ পাই আছোঁ আপোনালোকক। কিয় গা ধোৱা নাই? ইমান দেৰি হৈছে, কিয় গা ধোৱা নাই? দাদাৰ লগত খেলছিলা? অঁ, গা ধুবা নে নাই আজি? গৰম লাগছে নে নাই? লাগছি। চাহ খালোঁ, এতিয়া তামোলো খালোঁ। তামোল এইখন নহ'লে জীৱন মিছা গৰম দিনত। হে বন্ধু বান্ধৱীসকল, কি কৰিছে আপোনালোকে? মই খাই আছোঁ এয়া। বহুত গৰম দিছে, সেইকাৰণে তাইৰে কিবা এটা নাইটি পিন্ধি ল'লোঁ। খাই আছোঁ এইবিলাক। তাই ভাত বনাই আছে, আমাক বহিব দিছে। বহুত গৰম যে, সেইকাৰণে আমি পাকঘৰত যোৱা নাই। এনেই খাই আছোঁ ইয়াতে বহি বহি এইবিলাক। চাওকচোন বেচেৰীৰ কষ্ট, আমাক মাতি তাই নিজে অৱস্থা নাই এই গৰমত। খানা 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 বনি আছে, খানা বনি আছে। এয়া এইফালে মাংস উতলিছে, এইফালে কণী বইল। মই কিন্তু বনোৱা নাই, তাইয়ে বনাইছে। সিহঁতৰ পিছফালে আহি আছোঁ। পুখুৰী আছে, পুখুৰী পাৰত বহিম আমি। গোটেই বোকা।
বহুত ভাল লাগিছে মোৰ বহুত ভাল লাগিছে খালি অলপ গৰমটো ডিষ্টাৰ্ব দি আছে বহুত গৰম এক্সট্ৰিম গৰম সেইকাৰণে আমি ইয়াতে জংগলৰ মাজত বতাহ জংগলৰ মাজত কিন্তু অৱশ্যে বতাহটো সদায় দিয়ে আজি আমি কাৰণে বতাহটো নাই বাৰীৰ পিছফালে জংঘল নহয় একদম জংগল ইয়াতে ক'ব গ'লে পুখুৰী চাওকচোন কিমান ডাঙৰ পুখুৰী ইমান ডাঙৰ পুখুৰী সঁচা দেই আজি বতাহটো নাই কালি 3টাৰ মান ইয়াত বহি মকম টাইম আৰু আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'টো চাই থাকিব শেষ হ'লে ভাত দিছে তাই চাওকচোন কিমান ভাত দিছে বাপাৰে আৰু কমাই দিওঁ লাগলি একদম হ'ব আমি ভাত খাব লৈছো পিছফালে ফেন চুলি পুৰা উৰাই আছে ইমান গৰম দুখন ফেন চলাই দিছে ওপৰৰ ফালে পিছফালেও ফেন কঁচালগুটি তাই বেছি তাইকে বেছিকে দিছো কঁঠালগুটি আমাৰ কঁচালগুটি খাম বুলি আহিছে নে এইকাৰণে কঁচালগুটি বেছিকে দিছো আমি খাই লওঁ ভাত পানী খাই বৈ তাইৰ বিয়াৰ ভিডিঅ'টো চালোঁ আৰু তাইৰ বিয়া 2015ত গৈছিলে মই 2015ত কেনেকুৱা আছিলোঁ সেইটো আজি মনত পৰি গ'ল ঘৰ আহি পালোঁ আহি পায়ে কাপোৰ চেঞ্জ নকৰাকৈ মোবাইলটো হাতত লৈ ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ কাৰণ মই সিহঁতৰ পৰা ওলাই আহোঁতে মোৰ ভিডিঅ' কৰা নহ'লে সিহঁতকো দেখুওৱা নহ'ল ভাবিলোঁ ঘৰত যায়ে মই আপোনালোকক জনাম বুলি সেইকাৰণে কাপোৰ চেঞ্জ নকৰাকৈ ভিডিঅ' কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ গৰমত আলহী খাব যোৱা পূৰা জুতি পাই গৈছোঁ আজি আপোনালোকক দেখুৱালোঁ মই দিনটোত কি কৰিলোঁ বেছিকৈ মোৰ ভিডিঅ' কৰা হোৱা নাছিল কাৰণ মই চবৰে আগতে মোবাইলটো লৈ যায় এনেকৈ ভিডিঅ' কৰিব ভালো নালাগে সেইকাৰণে মোৰ ভিডিঅ'টো অকণ সৰু হ'ল আপোনালোকে তথাপি ভিডিঅ'টো চাব বুলি আশা থাকিল আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগতে চাব পাৰে ভিডিঅ'টো মোৰ শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ নতুন ব্লগ লৈ সোনকালে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈ বাই বাই